Main gate. Next time I'll try to come in this place again. Hello everyone, মই মিজোৰ আপোনালোক সকলোকে মোৰ ওৱাননেটি ব্লগত পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি মই আহিছোঁ মৰিগাঁও ডিষ্ট্ৰিক্টৰ মৈৰাবাৰীতে আৰু ক'ত আহিছোঁ আপোনালোকক দেখুৱাই আছোঁ মই এতিয়া আছোঁ সেইটো স্থানতে য'ত নেকি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম জন্ম হৈছিলে যিটো নেকি পাতেকবাৰী মৈৰাবাৰীতে আছে যিটো আপোনালোকে মৰিগাঁৱৰ টাউনৰ নিচিনা লাইক অলপমান সৰু আছে সো তেনেকুৱা এটা জায়গাত আহিছোঁ য'ত নেকি শংকৰদেৱৰ জন্ম হৈছিলে আৰু কেনেকুৱা আছিলে দেখিবলৈ আপোনালোকক দেখুৱাম আজি সো ভিডিঅ'টো চাই থাকিব ইয়াতে আহিছিলোঁ বেলেগ কিবা এটা কাৰণতে মানে ভণ্টিৰ যেহেতু মৈৰাবাৰী কলেজত থাকে তো তাইক লগ কৰিব আহিছিলোঁ বহুদিন পিছত যেতিয়া ঘৰত আহিছোঁ তেতিয়া সো ভাবিলোঁ লগ কৰি লওঁ সো আহিছিলোঁ আৰু এইফালে মই আহিলোঁ ইয়াতে সো আপোনালোকক দেখুৱাই থাকিম সো আৰু মোৰ লগতে আছে ভাইটি আৰু এতিয়া আমি আপোনালোকক দেখুৱাই থাকিম গোটেই দৃশ্যটো সো আপোনালোকে চাই থাকিব আগলৈ ভিডিঅ'টো সো লেটছ সি বেলি মাৰ যাবই অৱস্থা হ'ল আমি আহিছোঁ সন্ধিয়া সময়তে যিহেতু ভণ্টিৰ কলেজো আছিলে সো সন্ধিয়া সময়ত আহিলোঁ দেন ইফালে ভাবিলোঁ অলপ ফুৰি আহোঁ সো চাওক ইয়াতে হৈছিলে প্ৰথম জন্মতে মানে মেলাও হয় বছৰ বহুত ডাঙৰকৈ মেলাও হয় আৰু ইয়াতে VIP গেষ্ট হাউচ অতিথি হাল চাওক VIP গেষ্ট হাউচ অতিথি শালা ইয়াতে থাকে এইটো বিল্ডিংটো যে আছে ঘৰটো মানে ইয়াতে থাকে আৰু এইফালে চাওক ইয়াতে বহুত ডাঙৰ আম গছ এটাও আছে এইটো বহুত পুৰণা হয় আৰু এইফালে আছে পুখুৰীটো ইয়াতে কুঁৱা এটাও আছে কিন্তু কুঁৱাটোৰ নামটো বা কি আছিল মই নাজানো কিন্তু আপোনালোকে যদি কোনোবাই জানে দেন কমেণ্ট এটা কৰি জনাব আৰু এইফালে পানীও আছে আগতে বেছি পানী আছিল কিন্তু এতিয়া অলপ কমি গৈছে আৰু এইফালে গাঁৱৰ ল'ৰা ছোৱালীবিলাক ইয়াতে খেলিব আহিছে এতিয়া আৰু আমি এতিয়া ভিতৰলৈ অলপ চাওঁ কি হয় সো চাই থাকিব গাইছ এয়া চাওক গোটেই থানটো ইয়াতে দেখা যায় সত্ৰটো গেটটো খোলা আছে তো এতিয়া আমি অলপ চাই আহোঁ জাষ্ট এইফালে এইটো হৈছে কাৰ্যালয় অফিচ এইটো হৈছে অফিচ আৰু এইফালে ইয়াৰ ভিতৰত চাইছে এইটো দেখিবলৈ কুঁৱাৰ নিচিনাহে আছিলে মই ভাবিছিলোঁ কুঁৱা এটা কিন্তু নহয় এইটো হৈছে ইয়াতে পইচা দিয়া হয় আৰু এইফালে আছে ইয়াৰ কাৰ্যালয় অফিচটো আছে আৰু এইটো হৈছে মেইন শংকৰদেৱৰ যিটো সত্ৰ এইটোৱে হৈছে আৰু এইফালে আমি আপোনালোকক দেখুৱাই আছোঁ সম্পূৰ্ণ ইয়াতে চাওক বহুত পুৰণা গছ আছে ইমান ধুনীয়া এনভাইৰনমেণ্ট এটা একদম বহুত ভাল লাগে এইফালে এইটো সত্ৰৰ ভিতৰত যিহেতু এতিয়া নাযাওঁ চ' সত্ৰৰ ভিতৰত এতিয়া মানে বন্ধ হৈ আছে তো এতিয়া যোৱাটো অসম্ভৱ আপোনালোকক বেলেগ এদিন মানে যদি কেতিয়াবা আহোঁ তেন দেখুৱাই দিম ইয়াত চাওক শংকৰদেৱৰ পাতেকবাৰী জন্মস্থান ইয়াতে হৈছিলে শংকৰদেৱৰ প্ৰথম জন্ম তাৰপিছত নগাঁও ডিষ্ট্ৰিক্টৰ বৰদুৱাৰ আলিপুখুৰীলৈ জন্মস্থানটো স্থানান্তৰ কৰা হৈছে প্ৰথমতে হৈছিল এইটো প্লেচতে হৈছিলে ইয়াত চাওক সৰুতে শংকৰদেৱ ইয়াতে জন্ম হৈছিলে ইমান ধুনীয়া প্লেচ এটাত আৰু আপোনালোকক আগফালে দেখুৱাই আছোঁ সেইফালে অলপ জেগা আছে দেখুৱাবলৈ কিন্তু এতিয়া বাৰু যিহেতু তেনেকৈ খোলাও নাই চ' তেনেকৈ দেখাবলৈ অলপ অসুবিধা হৈ আছে এইফালে আহা ইয়াতে আপোনালোকক দেখুৱাম আমাৰ বেগটো তাতে ৰাখিছোঁ বেগ আৰু হেলমেট তাতে ৰাখি আহি গৈছোঁ যিহেতু আৰু এইফালে চাওক এইটো পুখুৰীটোৰ নামটো বাৰু নাজানো মই বৰদুৱাৰ আলিপুখুৰী যিটো চ' সেনেকৈ নাম হৈছিল পুখুৰী এটাৰ কিবা কাৰণতে নাম হৈছিলে মই এজ মাছ আই ন' মই ইমান বেছিও নাজানো বাৰু এইফালে চাওক কিমান ধুনীয়া এনভাইৰনমেণ্ট হাউ ইজ ইট ব্ৰ' It's like amazing. Do you want to say anything about this place? No, but this place is what to say. This place I can't say. It's It's not like a wow. park. It's like a wow. It's not like a park. It's more than this one. So let me say about my brothers. Can you say about yourself something? As no one don't know about you, so My name is Junaid Alam. So I'm studying in class 9. This year I'll go in class 10. So this was a little right. So why we are here in Moirabari right now today? We are coming here to look my sister, small sister. To you and I can. Not small. It's they're bigger than you, na. Yes, that sister I'm coming to look.
After that, we are coming in roadside. After that, we He don't know about this place, na? You know. I don't know, but you're saying that Achha. this place is Shankardev something. Actually, he is not. Actually, Imane Assamese. I'm He is not thinking that this place will become like this. Wow, what to say? actually he is not fluent in Assamese. That's why I want to speak with him in English. So that's why. That's just. So are you comfortable in Assamese? No, I don't know Assamese. I don't know how to write Assamese and I don't know how to. You have to know. Right, I know. But you look, what a pond. What a pond. It's just wow, guys. এইটো মানে ইমান লেতেৰা হৈ আছে চাফা কৰিব লাগিব বাট নাথিং টু সে ইয়াৰ আৰু এইফালে চাওক ইমান ধুনীয়া মানে কি আৰু এই ভিলেজ এৰিয়া ন সো জাষ্ট wow ক্ৰিকেট ফিল্ড ডু ইউ ৱান্ট টু প্লে No, I don't know. Today also playing. Okay, it's okay, guys. It's okay. No, so we're just going this side. Again, we'll come this side. We'll take our bag and helmet. We'll go. We will go this side, no? Then We'll go this side. okay. First of all, I have to show where is this, and this is maybe toilet. And this near the toilet. Toilet is here. Yeah, toilet. If you will come here, then you have to toilet here. This place will become like this. Wow, what to say? It's just amazing, yeah. Amazing place. Nothing to say here. Look, this tree, how big mango tree. Yeah, it is older than more older. We'll take our bags and helmets. So I want to go this side, bro. This side, come. So also I have to showing na. Some photo I'll click this side. Okay, you want to photos from here this side? Okay, let's go. Guest house VIPs. This place I think different. Do you know what's right here in Assamese? Otiti hala. This place, what to say? Not like amazing. What to say, guys? Guys, just come and visit this. Comment and say how is this place? If you will come, আপুনি যদি কেতিয়াবা বৰদুৱাৰ থানলৈ আহে দেন এইটো প্লেস ফার্স্ট ইয়াতে ভিজিট কৰিব হয় যেহেতু you have to click photos here. So okay, let me guys, I'm just click her photos now, then I will show. Okay, so this is the playground, not playground, this is the field for mela, like this, and this is the main hatra, I mean থান যেটো নেকি শংকৰদেৱৰ ইয়াতে জন্ম হৈছিল যেহেতু তো এইটোৱে মেইন থান ইয়াতে বনাইছিলে দেন ইটস দ্য এনভায়ৰনমেন্ট হোৱাট এন এমাজিং এনভায়ৰনমেন্ট গাইজ ইউ হ্যাভ টু ভিজিট দিস প্লেস আপুনি যদি ভিজিট কৰে একদম আপোনাৰ wow what you amazing guys. Nothing to say. No different type. So guys, I'm just taking his photo, then we'll go. Okay, it's okay. Post is over. Let me say this. What is this? Do you know this? This I don't know names, but something. I know this name. Don't know what is this. I know. We're saying Sharnalata. But don't know. Do you know? No, I don't know. Come, we'll go. We'll move this side. Okay. You have to visit under. No? Do you want to go this side? I don't want to go inside. If I will be there, something will be there. Nothing. I don't know this allowed or not. Don't know, but not to go. But it's just wow. Guys, his feeling is just wow, just cool, bro. Next time I'll try to come in this place again. Okay, whenever is just going the mela, Whenever I'll come, when mela will be conducted, then you have to come. okay, I'll call you then you'll come. Okay, when I will visit, then Let's take our bags. let's take bag and go. I will show the gate again because I'm not showing the Guys, gate. now you look what I'm going to do. You look, I'm wearing helmets. Guys, it's my bag because bagot bhontir babe kiba bostu anisil, that's why. I'm wearing helmets, guys. So like, comment. Guys, don't Say in comment how is this place. guys comment kori janabo and don't forget to subscribe. I want to know and subscribe it. Don't forget to subscribe my channel. So we are just leaving the campus and gate is just warm na. It was a police duty. Okay, that's a police duty. Okay, so we're just leaving, guys, and it's the field. Okay, so wait, we're just leaving, guys. Bro, where is your scooty? আৰু এইটো হৈছে ফিল্ড ইয়াতে মেলা হয়
আৰু ইয়াৰ চাওক মানুহ আহিছে ইয়াতে ফটো চটো ক্লিক কৰিবলৈ and it's the gate. Yes, stay, look how it's So I'm clicking get a photo for okay. okay this side is you have to click photos from this side from front side no Oh, what is this? I think which it's side water something. oh this water supply Water supply. yeah our scooty is here I have to show you the front place What is this tiger lion? yeah lion Only lion. okay guys it's the village Let's Patekbari called Patekbari so it's the main gate let's see guys what an amazing yeah let's see So like, comment, subscribe. so guys we are just Give one comment how is the video place. guys we are just taking photos in this place right now from this front it's the location I'm just showing Moriyabari Morigaon Assam Mahapur Srimanta Devar Pavitra Janmasthan it's so I have to take photos for him so bro I'm just taking okay 1 minute. okay Let me keep helmet first. okay so guys we'll go now then so ভিডিওটো কেনে লাগিলে কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু লগ পাম অন্য এটি ব্লগত বাই বাই Bye bye.